নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ মই দুগদুগী, এখন অসমীয়া গহনাৰ প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠানখনে যোৱা 5 বছৰৰ পৰা অকল অসমতে নহয়, অসমৰ বাহিৰে ভাৰতবৰ্ষৰ বিভিন্ন স্থানত লগতে ভাৰতবৰ্ষৰ বাহিৰলৈও যোগান ধৰি আছে অসমীয়া গহনা। গতিকে শুদ্ধ অসমীয়া গহনা প্ৰতিষ্ঠান এই দুগদুগীৰ স্বত্বাধিকাৰী হৈছে আপোনালোকৰ পৰিচিত উৎপল বনিয়া। গতিকে আমি উৎপল বনিয়াক লগ ধৰিম আৰু লগতে এই প্ৰতিষ্ঠানখনৰ বিষয়ে জানিম। আহক। Like a Hellcat. নমস্কাৰ বন্ধুসকল, চিম্পলি আছামিজলৈ মই অনিমেষে আকৌ এবাৰ স্বাগতম জনালোঁ। গতিকে মোৰ কাষত কোন বহি আছে মই বেলেগে চিনাকি কৰি দিব নালাগে। আজি বিশেষকৈ ল'ৰাবিলাকে চিনি নাপালে ছোৱালীবিলাকেতো চিনি পাইছে। গতিকে মই তথাপিও উৎপল বনিয়া, দুগদুগীৰ স্বত্বাধিকাৰী, দুগদুগী যিখন আমাৰ গহনালয় আছে, তথাপিও তেওঁৰ মুখৰ পৰা তেওঁৰ পৰিচয়টো জানিম আৰু বাকী তেওঁৰ ষ্টৰিটো শুনিম। প্ৰথমতে তেওঁৰ পৰিচয়টো মই জানিব বিচাৰিলোঁ। সকলোতে জানে মোৰ নাম উৎপল বনিয়া আৰু মোৰ ঘৰ নগাঁৱৰ ৰন্থলী। আৰু ৰন্থলী কি কাৰণে বিখ্যাত মই ছেকেণ্ডবাৰ ক'বলৈ দৰকাৰ নাই, অসমৰ ৰাইজে ইতিমধ্যে গম পাইছে। অসমীয়া গহনাৰ যিখন কেঁচা পাত সোণৰ কাৰণে মোৰ গাঁওখন বিখ্যাত। আৰু তাৰ উপৰিও আমি ইতিমধ্যে এই গাঁওখনক কিছুমান আহিছে, জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন আহিছে কিছুমান, আৰু এটা বিপদগামী হৈ আছে ডুপ্লিকেট গহনাৰ ওপৰতো, তাৰ ওপৰতো শংকা আহি আছে। আশা কৰিছোঁ ৰাইজে আমাৰ লগত থাকিব। জনাব বাৰু। বাকী এতিয়া মই আৰম্ভ কৰিম। তুমি কেনেকৈ কি পঢ়িছিলা, তাৰপিছতে এই বিজনেছলৈ কেনেকৈ আহিলা, মানে ষ্টৰিটো। অ'কে, ফাৰ্ষ্ট অফ অল মই এজন এৰোনটিকেল ইঞ্জিনিয়াৰ, এয়াৰক্ৰাফ্ট মেইনটেনেন্স ইঞ্জিনিয়াৰিং মই কৰ্চ কৰিছিলোঁ। তাৰপিছত মই ডিমাপুৰ ট্ৰেইনিঙৰ কাৰণে গৈছিলোঁ। নৰ্থ ইষ্ট চেটেল বুলি কয় এখন এয়াৰলাইন্সত ফাৰ্ষ্ট মোৰ অন জব ট্ৰেইনিং হৈছিলে। ট্ৰেইনিঙৰ পৰা মই চাকৰিও কৰিছিলোঁ তাত লগতে। তাৰপিছতে মই জেড এয়াৰ্ছত আহিলোঁ। জেড এয়াৰ্ছত মই এজ এ ইঞ্জিনিয়াৰিং ইনচাৰ্জ হিচাপে তাত কমৰতো আছিলোঁ। কিন্তু মোৰ গা বেয়া আছিলে, মাজতে জণ্ডিছ হ'ল। আৰু তাৰপিছতে মোক 2013 মোক আইজল এয়াৰপৰ্ট ট্ৰেন্সফাৰ দিছিলে, আইজল এয়াৰপৰ্ট। তাত মই 3 বছৰ থাকিব লাগিব। আৰু তেনেকুৱা পৰিৱেশত আৰু অসমীয়া গহনাটোৰ লগত মোৰ এটা মধুৰ সম্পৰ্ক আছিল, কিয়নো মোৰ গাঁওখনতে অসমীয়া গহনা জন্ম আৰু সৰুৰ পৰা মই দেখি আহিছোঁ। তেজতে আছে। কিন্তু চবতকৈ বিপদগামী কি হৈছিলে, যিমান ৰন্থলী আগবাঢ়িব লাগিছে সিমান ৰন্থলী ফেমাছ হোৱা নাছিলে অসমৰ মানুহৰ মাজত। আৰু সেইটো কাৰণে মই ইয়াৰ সেই গহনাটোৰ প্ৰতি যিটো মোৰ সৰুৰ পৰাই দুৰ্বল আছিলে, আগবাঢ়িলে কোনো ধৰণৰ মোৰ এনেও প্লেনিং নাছিলে। তোমালোকৰ ঘৰটো বনাইছিলে নি আগতে? পূৰ্বপুৰুষৰ অসমীয়া গহনা মোৰ ঘৰ বুলি নহয়, ৰন্থলী গাঁৱত যিমানবোৰ মানুহ আছে প্ৰত্যেক মানুহে অসমীয়া গহনাৰ লগত জড়িত। এজ লাইক শুৱালকুছি টাইপ। চ' আমি সেই বস্তুটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মই চেষ্টা অব্যাহত ৰাখিলোঁ। আৰু তেনেকে প্ৰথম অৱস্থাত 2000, কিন্তু আৰু এটা কথা, ডাঙৰ কথা, মই যদিও অসমীয়া গহনাৰ লগত মানে তেনে সংস্পৰ্শ নাছিল, কিন্তু মই পঢ়া শুনাৰ জীৱনতে 2011 য'ত মানে ফেচবুকৰ আৰম্ভণি এটা হৈছিল আমাৰ ইয়াৰ মাজত, আৰু তেতিয়াই মই আছামিজ ট্ৰেডিশ্যনেল অসমীয়া গহনা নামৰ এটা পেজ খুলিছিলোঁ। হয়তো সেইটো ফাৰ্ষ্ট পেজ বা ছেকেণ্ড পেজ হ'ব অসমৰ, আৰু যিটো পেজৰ দ্বাৰা অসমীয়া গহনা মই প্ৰমোট কৰিছিলোঁ। অসমীয়া গহনাক ডিজিটেলাইজেশ্যন কৰা প্ৰথম মানুহজন এজনে বুলি ক'ব, হয়তো প্ৰথম বাছ নাছিলে। যেতিয়া মই জব এৰিলোঁ, সেই পেজটোৱে মোক বিশেষভাৱে সফলতাৰ কাৰণে মোক থিয় দিলে। আৰু মই ইণ্ডাষ্ট্ৰীৰ পৰা প্ৰথম অৱস্থাতে ইণ্ডাষ্ট্ৰীৰ পৰা অলপ হেল্প পালোঁ। আৰু বিশেষকৈ বেকগ্ৰাউণ্ডটো মোৰ যিহেতু ইঞ্জিনিয়াৰ আছিলে, চ' মানুহখিনিৰ মাজত ইজিলি সোমাব পাৰিছিলোঁ। বৰ্তমান সময়ত এতিয়া ক'ত আছে শ্ব'ৰুমটো এবাৰ? বৰ্তমানটো মোৰ নগাঁৱত আছে, গুৱাহাটীত আছে, আৰু মোৰ ৰন্থলীত স্পেচিয়েলি কামবোৰ কৰা হয়। আৰু মোৰ বৰপেটাতো বহুত যথেষ্ট সংখ্যক মোৰ কাৰিকৰ আছে, আৰু তেখেতসকলৰ সহায় সহযোগিতাত আজি দুগদুগী এইটো পৰ্যায়ত। আৰু যিদৰে দুগদুগীটো এতিয়া মানে অসমীয়া গহনা বুলি ক'লে দুগদুগী ইজ এ ব্ৰেণ্ড নেম। অফক'ৰ্চ সেইটো কাৰণে মই হেপ্পী বাৰু। দুগদুগী এতিয়া 5 বছৰ হ'বলৈ
হ'বলৈ গৈ আছে দুগদুগী আৰু সেই 5 বছৰ মানে গুৱাহাটীত 5 বছৰৰ টাইমত যথেষ্ট সফলতা লাভ কৰিছো এক্সিলেণ্ট তোমাৰ মানে ৰিৱাৰ্ড এণ্ড ৰেকগনিশ্যন মই লিষ্টখন জানিব বিচাৰিম অফক'ৰ্ছ এক্সিলেণ্ট এণ্টাৰপ্ৰাইজ এৱাৰ্ড পাইছিলো 2016ত নিউজ 30 দিছিলে সেইখনত তোমাৰ বিহাৰৰ প্ৰাক্তন ৰাজ্যপালে দিছিলে ছেকেণ্ড তাৰপিছতে মোৰ সেইটো ফাৰ্ষ্ট এৱাৰ্ড আছিলে ছেকেণ্ড এৱাৰ্ডে পালোঁ মই নিউ ইণ্ডিয়া কনক্লেভ য'ত দিল্লীত হৈছিলে দিল্লীৰ বিজ্ঞান য়েছ তাত মই ৰাজ্যিক মানে নেশ্যনেলত ৰাজ্যিক গ্ৰাম্য উদ্যোগী বঁটাটো পাইছিলোঁ গ্ৰাম্য উদ্যোগ আৰু তাত বহুতখিনি যথেষ্ট সংখ্যক বাহিৰৰ এণ্টাৰপ্ৰিনিয়াৰ্ছ আছিলে অল মিডিয়া চেনেল আছিলে বাট দুৰ্ভাগ্যবশতঃ মোক আমাৰ বিশেষকৈ গুৱাহাটীৰ যিখিনি আমাৰ অসমীয়া মিডিয়া সেইখিনি মোক ঢুকি নাপালে কিন্তু ইলেক্ট্ৰনিক্স মিডিয়াটো ঢুকি নাপালে বা প্ৰিণ্ট মিডিয়া কিন্তু সকলোৱে ঢুকি পাইছে প্ৰিণ্ট মিডিয়া এৱাৰ্ড তাৰপিছত মই BC এৱাৰ্ড পাইছিলোঁ এক্সিলেণ্ট এটা BC এৱাৰ্ড যিটো BC এৱাৰ্ড দিছিলে আমেৰিকা ৱৰ্ল্ড কনফাৰেঞ্চন যিটো বিজনেছ এৱাৰ্ড সেইটো এৱাৰ্ড দিছিলে আৰু তাৰ পৰা মোৰ অলৰেডি গোটেই চিঠি পত্ৰ আহিছিলে এৱাৰ্ড হেৰি কৰি পঠাইছিলে আৰু মই যিহেতু যাব নোৱাৰিলোঁ হংকঙত প্ৰেজেণ্ট থাকিব নোৱাৰিলোঁ বাট নেক্সট এটা মাজতে মই পাই আহিছোঁ আপোনালোক সকলোৱে গমো পাইছে ইতিমধ্যে মই দিয়া মিৰ্জাৰ লগত ফটোখন দেখিছিলোঁ অফক'ৰ্ছ সেইটো আছিলে বেংগলোৰত আছিলে আৰু সেইটো ইণ্ডিয়ান এচিভিয়াৰ এৱাৰ্ড ৰন্থলী যিটো আমাৰ অসমীয়া গহনা সেই অসমীয়া গহনা যিমান দূৰ আগবাঢ়িব লাগিছিল সিমান দূৰ আগবঢ়া নাছিলে এতিয়া অলপমান আগবাঢ়িছে সেইটো ন' ডাউট আৰু ছেকেণ্ড প্ৰব্লেমটো হৈছে আমাৰ অসম চৰকাৰৰ এইটো ক্ষেত্ৰত বিশেষভাৱে দায়িত্ব লোৱা নাই বুলি ক'ব পাৰিম অলপ হ'লেও ল'ব লাগিছিলে দায়িত্ব অসমীয়া গহনা বিস্তাৰ আৰু বিশ্লেষণৰ ওপৰত আৰু তেতিয়াহে কিয়নো আমাৰ এতিয়ালৈকে GI ৰেজিষ্ট্ৰেশ্যন হোৱা নাই কোনো ধৰণৰ কাম কাজ হোৱা নাই আৰু বিশেষকৈ আশা কৰিছোঁ অসম চৰকাৰে যদি আমাৰ গাঁওখনৰ ওপৰত বিশেষকৈ এটা টুৰিজিম ডিপাৰ্টমেণ্টত ভৰায়ো লয় সেই ক্ষেত্ৰতো সফলতা পাম সেইটো এতিয়ালৈকে হোৱাগৈ নাই টুৰিজিম ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত যিখিনি ডাঙৰ ডাঙৰ পদক্ষেপ আছে সেই পদক্ষেপখিনি কৰিলে অনাগত দিনত ছাকচেছ হোৱা যিটো মই আশা কৰিছিলোঁ সেই আশাখিনি সফল হ'ব পাৰে মেইন যিটো মটো সেইটো মানে মেইন ফুলফিল হোৱা নাই তাৰপিছতে আপোনালোকেতো গম পাইছে ইতিমধ্যে মোৰ কেইবাখনো কিতাপো ওলাই গৈছে গম পাইছে আপোনালোকে এখন আছিলে দ্য হিষ্টৰী অফ ট্ৰেডিশ্যনেল আছামিজ অৰ্নামেণ্ট সেইখন ফাৰ্ষ্ট হিষ্টৰিকেল অসমীয়া গহনা কিতাপ য'ত আমি অসমীয়া গহনাটো প্ৰুফ কৰিছিলোঁ যে এইখন বেকগ্ৰাউণ্ডত 2000 বছৰো পুৰণি 2000 বছৰো অধিক ইতিহাস থকা যেনে আমি এটা শ্বৰ্টকাট মই এটা কৈ আছোঁ যদি 2000 বছৰ অধিক পুৰণি কিয় ক'ব পাৰিম যদি শ্ৰীকৃষ্ণই যদি যিটো অলংকাৰ পিন্ধিছিলে কেৰু সেই অসমীয়া গহনা আহিতে বনোৱা আছিলে শ্ৰীকৃষ্ণই পিন্ধা অলংকাৰ বনোৱা হয় চিত্ৰলেখাই 10টা আঙুলি 10টা জেঠি নিজে আঙুঠি পিন্ধিছিলে সেইটোতো স্পেচিয়েলি ৰুক্মিণী হৰণ কাব্যত ৰুক্মিণীয়ে পিন্ধা যিমানবিলাক অলংকাৰ আছিলে আমি যদি ভাবো মানে 2000 বছৰ নহয় 2000 বছৰ অধিক পুৰণি অসমীয়া গহনা আৰু সেইটো ক্ষেত্ৰত আমাৰ বিশেষকৈ মই তাত প্ৰমাণ কৰিছিলোঁ পাথৰৰ প্ৰতিপত্তি 5-6 শতিকাত কালিকা পুৰাণত ক'ত আছিলে ৰুক্মিণী হৰণ ক'ত আছিলে ৰামায়ণত ক'ত আছিলে শংকৰদেৱে ক'ত বনিয়া জাতিটোৰ কথা লিখি থৈ গৈছিলে আমাৰ বনিয়া জাতিটো বিশেষকৈ হৰিদাস বনিয়া এজন বিশিষ্ট স্বৰ্ণশিল্পী আছিলে আমাৰ সকলৰ আটা হয় আৰু তেনেধৰণে আমাৰ এটা পূৰ্বপুৰুষৰ পৰা একেবাৰে লক্ষীন্দৰ বেউলাৰ পৰাও যদি আমি ভাবোঁ মানে আমি পূৰ্বপুৰুষৰ পৰা এটা অসমীয়া গহনাৰ যে পুৰণি সেই বিস্তাৰটো আমি পাম আৰু ইমান ইজি হৈ আছে যিহেতু এতিয়া বৰ্তমান মোৰ কিতাপকেইখন বিশেষকৈ PhD কাৰণে বহুতখিনি মানুহে উৎফুল্লিত হৈছে এতিয়া যেতিয়া আৰম্ভ কৰিছিলা তেতিয়াতো মানে এনেকুৱা কিবা এটা হ'বগে বুলি মানে মোৰ মতে ভবা নাছিলে চাগে তেতিয়া আৰু আজিৰ দিনত এতিয়া তোমাৰ আণ্ডাৰত ইমানখিনি মানুহে কাম কৰি আছে তোমাৰ লগতে জড়িত হৈ পেলাই বহুতে এতিয়া ধৰা নিজৰ মানে লিভিং যিটো আৰ্নিং কৰিব বিচাৰিছে এতিয়া মানে কেনেকুৱা কি ফিল হয় বস্তুটো লৈ পেলাই মই সপোনতো ভবা নাছিলোঁ প্ৰথম কথা যিহেতু মোৰ মাজত 3 বছৰকে ধৰি আপোনালোকে বিশ্বাস কৰিব মই 3 বছৰকে ধৰি জণ্ডিছত ভুগিছিলোঁ 2500 টকা জাষ্ট এটা 2500 টকা আৰম্ভণিতে মোক দিছিলে আৰু সেই 2500 টকাৰ পৰা আজি এই দুগদুগী এইটো পৰ্যায়ত আৰু সেইটো আৰু এটা কথা মোৰ ভাইটি নোহোৱা হয় সেইখিনি নহ'লেও হয় ভাইটি আমাৰ ঘৰখনত বিশেষকৈ ভাইটিয়ে কাম কৰিছিলে ভাইটি এতিয়াও আছেই বাৰু আমাৰ লগতে ভাইটিয়ে সোণৰ কামবিলাক কৰিছিলে আৰু ভাইটিৰ কাৰণে মোৰ কাৰণে বেছি সফল হৈছিলোঁ ভাইটিৰ নাম বিকি বনিয়া আৰু ভাইটিৰ ক্ষেত্ৰত মোৰ মানে এটা সোঁহাত এপিনে মোৰ ভাইটিৰ সোঁহাত ধৰ মোৰ মা বাওঁহাত তেনেকুৱা টাইপত মানে আৰম্ভণি কৰিছোঁ আৰু প্ৰথমতে মোৰ অলপ ইগ' এটা ভাৱ আহিছিলে কি হৈছিলে যেতিয়া মই আৰম্ভণি কৰিছিলোঁ ধৰক ফেচবুকত এটা অৰ্ডাৰ পাওঁ বস্তুটো মই ডেলিভাৰী দিব লাগে ধৰক যোৰহাটত হওক বা তিনিচুকীয়া হওক য'তেই নহওক বা বোকাখাত হওক তেতিয়া ইগ' ভাৱটো কি আহিছিলে যে মই এটা ইঞ্জিনিয়াৰ ল'ম কেনেকৈ মানুহৰ আগত সেইখিনি বস্তু ঘপককৈ এটা বস্তু গৈ পেলাই দিম বা কুৰিয়াৰ কৰিম বা ক'ৰবাত গৈ পেলাই দিম এনেকুৱা আনকি এইটো নহ'লে ময়ে কৰিছিলোঁ আনকি মায়েও কেতিয়াবা মই যেতিয়া মই বেলেগ কামত ব্যস্ততাৰ মাজত মায়ে আনকি বস্তুটো ডেলিভাৰী দিব লগা হৈছিলে সেইটো পৰিৱেশ আৰম্ভণিতে হৈছিলে মোৰ 2013ত
তাৰপিছত আজি বাৰু এইটো নাই, আজি এইটো ধুনীয়াকৈ চলি আছে এতিয়া বৰ্তমান। আৰু চবতকৈ ডাঙৰ কথা হৈছে ডুপ্লিকেট অসমীয়া গহনা, মই স্পেচিয়েলি এইটো কথা ক'বই বিচাৰিম। এইটো আপোনালোকে প্লিজ মন কৰিব কথাটো। ডুপ্লিকেট অসমীয়া গহনা এতিয়া সম্পূৰ্ণৰূপে বিয়পি পৰিছে, গোটেই ফেচবুকে বুলি নহয়, অল স্পেচিয়েলি এই গহনাবিধ আহিছে চাইনাৰ পৰা, মুম্বাইৰ পৰা। অলৰেডি চাইনাটো আমাক আকৰ্ষণ কৰিছে, আনকি অসমীয়া গহনাটো কৰিছে, বেলেগ বস্তুটো বাদেই দিছো, অসমীয়া গহনাটো কৰিছে। চাইনাৰ পৰা হওক, মুম্বাইৰ পৰা হওক, কলকাতাৰ পৰা হওক। আৰু এটা গোষ্ঠী আহিছে আমাৰ অসমীয়া মানুহে, মই তেতিয়া উলিয়াব নিজাম, আমাৰ ইলেক্ট্ৰনিক্স মিডিয়াৰ এজন ডাঙৰ জ্যেষ্ঠ সাংবাদিকৰ তেখেত ৱাইফো হ'ব পাৰে, বা তেনে মই শুনিছোঁ এতিয়া কিমানটো সঁচা। তেনেকুৱা এটা এই ব্যৱসায়টো চলাই নিয়াটো বহুতখিনি মানে হেল্প আছে, মানে ডাঙৰ যিটো কাৰ্যত আমি ডাইৰেক্টলি হেল্প কৰিব পৰা নাই। চবতকৈ মানে ডাঙৰ হৈছে ডুপ্লিকেট গহনাটো স্পেচিয়েলি। আৰু এই ডুপ্লিকেট গহনাটো অনাগত দিনত আমাৰ যিটো থলুৱা গহনা, সেই থলুৱা গহনা বিপদাপন্ন কৰিব দিয়ে, সেইটো চিয়'ৰ। আৰু ফেচবুকত বহুতখিনি অসমীয়া গহনা বিয়পি পৰিছে সম্পূৰ্ণৰূপে ডুপ্লিকেট। আশা কৰিছোঁ ভালদৰে আপোনালোকে বিস্তাৰ কৰিব, বিশ্লেষণ কৰিব, কাৰণ এইবোৰৰ পৰা বাচি থাকিবলৈ। হয়। আৰু এতিয়া লাষ্টলি মই এটা কথা সুধিব বিচাৰোঁ, তুমি ইমানখিনি কষ্ট কৰি পেলাই ইমানখিনি আগবাঢ়ি আহিলা, এতিয়া যদি নতুন মানুহে, মই এইটো বিজনেছ বুলি কোৱা নাই, মানে ইয়াৰ বাহিৰে বেলেগ বিজনেছ ধৰক কোনোবাই কৰিম বা নকৰিম এনেকৈ ভাবি আছে, আজি কৰিম কাইলৈ কৰিম, তেওঁলোকৰ কাৰণে কি বুলি ক'ব? মই এটা কথা ক'ব বিচাৰিছোঁ, মানুহে কি কৰিম মানে যে চাকৰি কৰিলে যে চব শেষ হ'ব সেইটো কথা নহয়। মানুহৰ মনটোৰ ওপৰতো বহুত ডাঙৰ কথা, মানুহৰ মনটোৱে কি কয়। মানুহৰ মনটোৱে কেতিয়াবা সমাজকৰ্মীও কৰিব, সমাজখনৰ কাৰণে কিবা এটা কৰিবলৈও মন যাব পাৰে, বা নিজে ক্ৰিকেট খেলিবলৈও মন যাব পাৰে, বল খেলিব, যিকোনো XYZ। বা আনকি যে এটা বস্তুৱে ঠিক, মানুহে চুৰ কৰিব নালাগে, চুৰ বাহিৰে মানুহে যিকোনো কাম কৰিব পাৰে। মেইন প্ৰথমতে চুৰ কৰিব নোৱাৰে। মোৰ সৰুতে মনত আছে, মই যেতিয়া ভাওনা চাওনা চলে, মই সৰু সুৰাকৈ দোকানো দিছিলোঁ। হা, তেনেকুৱা ধৰণৰ কাৰ্য মই কৰিও আহিছোঁ। চ' মানুহে মনত যিখিনি আছে সেই উৎসাহ উদ্দীপনালৈ কাম কৰিব লাগে। আৰু এইটো ব্যৱসায় বুলি নহয়, যিকোনো ব্যৱসায়ত বিশেষকে। আৰু চবতকৈ ডাঙৰ কথা মই এটা ক'বলৈ আহিছোঁ, মোৰ এটা ডুপ্লিকেট এটা ট্ৰাষ্টটো আছে দেই, যিটো ট্ৰাষ্টৰ থ্ৰুলি মই জেনেৰেলি সৰু সৰু ল'ৰা ছোৱালীক হেল্প কৰোঁ, জেনেৰেলি কৰোঁ। আৰু প্ৰত্যেক বছৰে মোৰ জন্মদিন মানে 15 জুন স্পেচিয়েলি মই বৃক্ষৰোপণো কাৰ্যসূচী এটা ৰাখোঁ, নগাঁও হওক, নগাঁও হওক, গুৱাহাটী হওক, আৰু ইপিনে বৰপেটা হওক, প্ৰত্যেক বছৰে মই ৰাখোঁ। আৰু এইবাৰ মই ঠিক আছে, আজিলৈ ধন্যবাদ থাকিলে। থেংক ইউ ছ' মাছ, বহুত ভাল লাগিলে ইমানখিনি টাইম দিয়াৰ কাৰণে। আৰু মোৰ ভিউৱাৰ্ছসকলক একবাৰ জনাব বিচাৰিম, যদি মোৰ ভিডিঅ'টো চাই ভাল পায়, লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আপোনালোকে সকলোৱে। থেংক ইউ, ধন্যবাদ। ধন্যবাদ।